হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই পম্পীয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে কলপচলাৰ দ্বাৰা কেনেকৈ ঘৰতে আচাৰ প্ৰস্তুত কৰিব পাৰি। আপোনালোকৰ সকলোৰে ঘৰত কলপচলা থাকেই। আপোনালোকে ঘৰতে অতি কম খৰচতে কেনেদৰে আচাৰ বনাব, বলকচোন ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পচলা আচাৰ কৰিবৰ কাৰণে পচলাখিনি ধুই লোৱা হ'ল। ধুই পেলাই এনেকৈ কুমলীয়া অংশটো পচলাটোৰ কুমলীয়া অংশটো উলিয়াই ল'ব লাগিব। এয়া কুমলীয়া অংশটো এতিয়া পিচি লোৱা হৈছে। প্ৰথমতে পিচি ল'ব লাগে কুমলীয়া অংশটো। এইটো এয়া পিচি হৈ গ'ল। এইটো এনেকৈ খাই চাবচোন, খাবলৈ বহুত ভাল, বহুত সোৱাদ। ঘৰতে বনাই চাবচোন। যদি ঘৰতে কলপচলা আছে তাৰ বনাই চাব। যিখিনি বাকলি অকণমান টান টানকৈ থাকি গৈছে, ইয়াৰ কটাৰী অকণমান কুটি ল'ব লাগে মিহি মিহিকৈ। পচলাটো খাব লাগে। পচলাটো স্বাস্থ্যৰ কাৰণেও বহুত ভাল। তাত বহুত পৰিমাণৰ কেলচিয়াম থাকে। এয়া প্ৰথমতে এয়া নিমখ হালধি দি সানি লোৱা হ'ল। এতিয়া পচলাটো অকণমান হাতেৰে মোহাৰি লোৱা হ'ল। অকণমান হাতেৰে মোহাৰি লোৱা হ'ল। এইপিনে পচলাটো 2-3 মিনিটমান সানি পেলাই এতিয়া ৰাখি থোৱা হ'ল। এয়া পিচি হৈ গ'ল। এতিয়া ইয়াত এইটো ঘৰতে বনাই পেলাই আপোনালোকে খাই চাবচোন এবাৰ। এইটো বহুত সোৱাদো আছে, আকৌ খাবলৈও বহুত ভাল। ইয়াত বহুত পৰিমাণৰ কেলচিয়ামো থাকে। এতিয়া পচলাখিনি নিমখ হালধি দি 3 মিনিটমান ৰাখিব লাগিব সানি পেলাই। পূৰা মুঠিয়া মুঠিয়া সানিব লাগিব। তিনি মিনিটমান আপোনালোকে ৰাখি দিব। এইপিনে ইয়াত 3 মিনিট ৰাখি হৈ গ'ল। এতিয়া কেৰাহীখন পাতি ল'লোঁ। আচাৰৰ কাৰণে বস্তুকেইটা গোটাই লোৱা হ'ল। ইয়াত আছে এয়া খৰিচা, এয়া আদা, এইপিনে জিৰা গুড়ি, এইপিনে ধনিয়া গুড়ি আছে, এইপিনে নহৰু আছে। এতিয়া কেৰাহীটো তেল গৰম হ'বলৈ দি পেলাই ধনিয়া পাউডাৰখিনি আৰু জিৰা গুড়িখিনি অকণমান খুন্দনাত খুন্দি ল'ব লাগে। নহৰু আৰু আদা এইবোৰ খুন্দিব নালাগে। এতিয়া ইয়াত কেৰাহীত তেল গৰম হ'ল। এইপিনে নহৰু দি দিয়া হ'ল। এইপিনে আদা দিয়া হৈছে। অলপ ৰঙচুৱাকৈ ভাজি লোৱা হৈছে। এতিয়া ইয়াত জিৰা গুড়িখিনি আৰু ধনিয়া পাউডাৰখিনিয়ে দি দিয়া হ'ল। সেয়া গেছৰ ষ্টিমটো অলপ কমাই পেলাই ৰঙচুৱাকৈ অলপ ভাজি ল'ব লাগিব। এইপিনে তাতে অলপ হালধি দি দিব লাগে, ভাজি ল'ব লাগিব। এইখিনি পিচি লোৱা পচলাখিনি এতিয়া কেৰাহীত দি দিব লাগে। সেয়া দি দিয়া হৈছে কেৰাহীত। পানীটো খালি যাবলৈ দিব নালাগে। এই পানীটো খালি এনেকৈ ইয়াতে থৈ দিব লাগে। পানীটো খালি যাবলৈ দিব নালাগে কেৰাহীখনলৈ ভাজোঁতে। এতিয়া অকণমান সিজিবলৈ দিব লাগিব। তাৰপাছত এই আন্দাজমতে অকণমান নিমখ দিব লাগিব। আচাৰত নিমখৰ পৰিমাণটো অলপ বেছি লাগে। এইটো আচাৰত মানে অন্য আচাৰতকৈ অলপ তেলটো কম লাগে। মানে এইটো ডাইৰেক্ট বনাব পাৰি। ইমান তেলটো নালাগে, কমকৈ লাগে তেলটো। সেয়া আপোনালোকে বনাই চাব। তাৰপাছত খাই ভাল পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। বনাই চাবচোন ঘৰতে বাৰু। এনেও চবৰে বাৰীত কলপচলা থাকেই। এতিয়া ইয়াত অলপ ৰেড চিলি পাউডাৰ অলপ দি দিয়া হ'ল। তেতিয়া কালাৰটো ভাল উঠে।
তাৰপাছত দে এই পচলাখিনি অলপ 10-15 মিনিটমান অলপ সিজিবলৈ দিব লাগে। কিন্তু আমাৰ বৌয়ে বনাই আছে, লাগি যাবলৈ দিব নালাগে বস্তুটো, খুব লৰাই থাকিব লাগে। এয়া বস্তু মানে আচাৰখিনি অলপ সিজিছেনে আপোনালোকে চাই ল'ব। অলপ সিজা যেন হেৰি এতিয়া ঘৰতে প্ৰস্তুত কৰা আপোনালোকে খৰিচা দিব পাৰে। ইয়াত খৰিচা দি দিয়া হৈছে। খৰিচা দিলে হেৰিটো ভাল আহে, গুণটো ভাল আহে। খৰিচা দিলে গুণটো ভাল আহে আৰু খাবলৈও টেষ্ট হয়। আপোনালোকে কণ বিলাহী দিব পাৰে। কণ বিলাহী যদি ঘৰতে আছে কণ বিলাহী দি দিব পাৰে। এইটো এতিয়া প্ৰায় সিজিছেই আৰু। এনেদৰে আপোনালোকে কলপচলাখিনি ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰে, ঘৰত খাবৰ কাৰণে। এয়া পচলাখিনি হৈ গ'ল। এয়া হৈ যোৱাৰ পাছত আপোনালোকে পাত্ৰ এটা ল'ব। পাত্ৰটোত এয়া পচলাখিনি ৰাখি দিব। তাত ৰাখি পেলাই আপোনালোকে ঠাণ্ডা হ'বলৈ দি বটল এটাত ভৰাই থ'ব, চিচাৰ বটল এটাত বা প্লাষ্টিকৰ হ'লেও হ'ব। চিচাৰ হ'লে ভাল, চিচাৰ হ'লে বেছি ভাল আৰু বহুত দিন ভালে থাকে। এই আচাৰখিনি আপোনালোকে ভাতৰ লগতো খাব পাৰে বা ৰুটিৰ লগতো খাব পাৰে। এই আচাৰ বনোৱা হৈ গ'ল কলপচলাৰ। যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰি দিব আৰু ঘৰতে বনাই চাব। বনাই পেলাই মোক কমেণ্ট কৰিব খাই পেলাই কেনেকুৱা পালে। খাবলৈ কিন্তু বহুত সোৱাদ। এই আমাৰ বৌয়ে ঘৰত বনাই থাকে, আমি খাওঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ।